हेलो गाइस नमस्कार की खबर आशा करिছো আপোনালোকৰ ভাল মই ৰীমা আজি আহক অমিতা দি পায়স বনাও অমিতাৰ বাকলিখিনি গুছাই ভালদৰে ধুই ললো আৰু এইখিনিতে ৰুকনিত ৰুকি লম গুটে অমিতাখিনি এনেকে ভালদৰে ৰুকি লম আৰু অমিতাখিনি ৰুকা হৈ গল এফালে এটা বাটিত লৈছো আলমন্ড আৰু এফালে কিশমিশ আৰু বাটিত ৰুকি লৈছো অমিতাখিনি আৰু এটা বাটিত লৈছো চেনি আৰু এটা বাটিত গাখীৰ আপোনালোকে এনেদৰে বনাই খাই চাবচোন বহুত বেছি সোৱাদ লগা হয় আৰু পেনখন গৰম হোৱাৰ পাছত এতিয়া মই অলপ ঘি দি দিছো এতিয়া আলমন্ড আৰু কিশমিশখিনি অলপ ভাজি লম আলমন্ডখিনি মই অলপ তেতেলিয়াই ভাঙি লৈছো আৰু তাৰ ওপৰত দি দিছো কিশমিশখিনি অকমান ৰঙচুৱাকৈ ভাজি লৈ পেলাই এইখিনি নমাই ল'ব আৰু এতিয়া আকৌ একেখন পেনতে অকমান ঘি দি প্লাইনি মই এটা অমিতাখিনি ভাজি লম অমিতাখিনি ভাজি ললে আসলতে অকমান গুণটো নোহোৱা হয় যিমানে যি হলো অমিতাৰ এটা কেঁচা গুণ থাকে ঘি অকমান দি ভালদৰে ভাজি লম এখিনিকে গাঁৱতো সকলোৰে ঘৰতে অমিতা গছ থাকে বুলি ক'লেও বেয়া নহয় চাউল নিদিয়াকে সহজতে বনাই খাই চাবচোন আপোনালোকে বহুত বেছি সোৱাদ লগা হ'ব বহুত বেছি সোৱাদ লগা হয় এবাৰ খাই চালে আপোনালোকক আৰু নেক্সট ক'ব নালাগে আৰু এতিয়া মই গাখীৰখিনি দি দিলো গাখীৰখিনি দি ভালকৈ উতলাই ল'ম এয়া চাওক ভালদৰে উতলি গ'ল আৰু উতলি অকমান শুকাই যোৱাৰ পাছত এতিয়া মই গেছটো অফ কৰি দিম আৰু এটা বাটিত উলিয়াই ল'ম ইফালে বাটি এটাত মই উলিয়াই লৈছো দেখিবলৈ কিন্তু যিমানেই ধুনীয়া হৈছে তাতকে খাবলৈ বেছি সোৱাদ হৈছিল আৰু আজিলৈ এৰিছো আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাই আছো এতিয়ালৈ এৰিলো বাই বাই